নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ই বিতৰ্কৰ সৃষ্টি কৰিছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। কৃষ্ণমণি নাথে মঞ্চৰ পৰাই এজন যুৱকক গালি পৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। গালি পৰাৰ কাৰণ শুনিলে আপোনালোক আচৰিত হ'ব। কৃষ্ণমণি নাথে মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতে এজন যুৱকে কুমাৰ ভৱেশৰ নাযাবা নাযাবা এটা গান গাবলৈ অনুৰোধ কৰোঁতে খঙত অগ্নিশৰ্মা হৈ উঠিল কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু যুৱকজনক মঞ্চৰ পৰাই অতি বেয়াকৈ গালি গালাজ কৰিলে। আহকচোন ভিডিঅ'টো চাওঁ। ভাবিছ নেকি তোৰ গাঁৱত আহিছো কাৰণে তই যি মন যায় তাকে কবি? অতৰাই নাই ইয়াৰ পৰা, ইয়াত কমেণ্ট নিদিবি। অসভ্য। কৃষ্ণমণি নাথৰ যোৱা ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে। কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে। তই আকৌ কি কৈ আছ? লাইট জ্বলাই দিয়ক। আৰু দুটামান ল'ৰা এইখিনিতে আছে, আলটু ফাল্টু কথা কৈ নাথাকিবি মোৰ লগত। আৰু যদি উল্টা পুল্টা কৈ থাক মই গান নেগাম, ইয়াৰ পৰা গুচি যাম। কোনে কৈছে নাযাবা নাযাবাকে বুলি? কোনটো ল'ৰা? কোনে কৈছে নাযাবা নাযাবাকে বুলি? ফটোমি কৰিব আহিছ ইয়াত? মই ইয়াত তহঁতৰ গান গাম। মই কৃষ্ণমণি নাথসকলক ঠাট্টা মস্কৰা কৰোঁ। হেৰ' ভাইটি, তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন, কিমান চনৰ পৰা গান গাইছে। 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ, তই জন্মই হোৱা নাই চাগে তেতিয়া। তোৰ মা বাপেৰে ক'ব।